চিৰিটো জ্বৰ পাও বৰ জ্বালা আছে ভালকে এক কাপ চাহো খাবা নোৱাৰো কি যি হ'ব আর বেৰাও যাই যাই মাটিতে পৰবে আর ভুললাক কি যি হ'ব হাজিৰাও লগাবা নৰি 400-500 টকা হাজিৰা কি হ'ব উপায় নাই মই নিজে দিবা লাগব দে আর কি হব এই বেড়া কেন আগ বছরও না যাওয়া আছে ওই 7 দিনতে নষ্ট হয়ে যায় এবার কি না হয় পয়সা বাও নাই বাড়িত কি করো দে আর যিয়ে হব করিয়ে যাওয়া লাগে বাজার ও বাজার মরা হেল কি হিসি এটা বাড়ি আছে আজি কি হিসি তোর এ রোদ কি কৰি আছ তই এফালে চাই আছোন কিনে হলে চায়াত যাবা লাগে জি মই কি হলে কথা আছে দে 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 কি হল কো তাড়াতাড়ি মই কামখিনি আছে আধুৰ তাড়াতাড়ি কৰিব লাগে দে কো লগৰ তাৰ বাৰ্থডে আছে 50 টকা এটা দিয়ে বাদাৰ 40 টাকা 40 টাকা তই কি কৰা হে লগৰ ছোৱালীৰ বাৰ্থডে আছে তাতে যাওঁ মই তাতে তাক কিবা এটা প্ৰেজেণ্ট দিব লাগিব না কৰা হে 30 টাকা মোৰ হাফ পেনৰ ৰিজাৰ্ভত 20 টাকা এটা আছে তাৰ পৰা 10 টাকা এটা লৈ যাবি 5 টাকা কিবা গিফ্ট দিবি 5 টাকা আৰু তই ঘূৰাই লৈ আহিবি বাদাৰ চিপ্ৰাৰ এটা সীমা আছে মায়ে তো কেনাই এৰি গুচি যোৱাই তোৰ সেই চিপ্ৰাৰ কাৰণে এৰি গেছি তই সীমা পাৰ কৰি গেছে চিপ্ৰাৰ দিনক দিনে কেবাক লাগি মই ক'ৰবাত গুচি যাম বুলি কৈ গুচি যাম কিন্তু তই চহৰৰ কাৰণে আজিকালি দুনিয়া তই চিপ্ৰা নহকে চলি কাম নাই চিপ্ৰা হবাই লাগব তই এতিয়াহে খাবা পাৰবি গম পাইছা শিখো মোৰ পৰা চিপ্ৰা কেংক হয় মোৰ পৰা অলপ শিখো গম পাইছা তোৰ দৰে চোৱা বুলি মোৰ বিয়াটো বাদে আপি এটা মোক দিগি চাবান ন গম পাইছা যা যা হ'ব যা ইমান লেকচাৰ মাত থাকবে নালাগে যি দিছো তাকে লৈ যাই ঘূৰাই লৈ আহিবি যা এতিয়া তাড়াতাড়ি মোৰো কপাল কিনো ফাদাৰ পালো হে তই যি পাইছা মোৰ নিচিনা দেউতিৰে এটা হাদি পাইছা যা যা হ'ব যা এই আজি কাম চাম নকৰো যা এই পুত্ৰটো বৰ জ্বালা দিলাক যা নকৰো যা কালি কি হব আমার আপাতো হয়েছি কামত হয়েছি একদম গাধা খালি ঘুরা খোৱা লোৱা সেয়ে কাম আৰু বাগাত দি থাকা আকলাও নৰো কাবা তাক বিচাৰিয়ে যাওঁ হৰকান্ত আছে ভাই তাত তাকে কিনে যাওঁ সি আৰু কি কয় তাক 20 টাকাৰ মাল খুৱাই দিলেই হ'ব টেনচন নাই হৰকান্ত ঘৰত আছা না নাই মাতি থাকিলি নাহে দেখোন হৰকান্ত তই আৰু কত দেখি পালিয়ে মোৰতো বাদ দিছোন তোক যি শান্তিপুৰতে দেখা পালো অনদিনাতো দেখা নাপাওঁ মই হৰকান্তক মাতপে আছো কাম নাই তই তোৰ কামেই নাই হৰকান্তক মাতপে আছা তই মাল খাবা আহিছ নহয় মই হৰকান্তক মাতপে আছো হৰকান্তক মাতপে আছো কাম কৰিব লাগে অলপ তই তোৰ কামেই নাই তোৰ আকৌ যা তই য'ত যাব আহিছে জাগে যা দেচোন তোক চাউল গধূলা দিছিলো আজি কিনো এটা বাঢ়িছে ঘৰত যে মাতিব পৰা নাই কিনো ঘৰত যাম তোৰ তাত গেলে মালৰ ঘাটিটোৱে দেখা পাওঁ কি কৰিবি আৰু সেইকাৰণে বাটৰ পৰাই মাতিলো দে কিয় মাতিছিলে কওঁ এই যোচোন যো হাফ এটা খুৱাই দিম আমাৰ তাতে অলপ কাম আছে তাড়াতাড়ি কামো আছে যাব পাৰি তে হাফ এটা দিয়া যদি যো তই ৰখচোন ৰখ মই আহিছো তই থাকা তই কত্ৰিকান লচোন এই কচু চচু অলপ কাটি দি ফাৰ্ষ্টতে পিছতে ভেড়া চেৰা অলপ ঠিক কৰি দিব লাগিব অলপ দে হ'ব দে মোক একোৱে কামত লগাল সেই বাবা হল নেকি কচু কাটা দে এতিয়া বেৰাখানি অলপ ঠিক কৰি দি মই আছো দে তই টেনচন ল'ব নালাগে মই বহি আছো তই কামটো কৰি থাক অলপ কাম দিনটোৱে লাগে নেকি বেৰা দিয়া হলাই হল নেকি এই বাৰ্ডেখিনি অলপ কাম আছে আছোনা আৰু অলপ আছে তই যাব পাৰিবি আৰু বেছি দেৰি নাই হ'ব তই অলপ কাম কৰিলে দিনটোৱে লগালে তই হাফৰ কথা আছে বাবা এতিয়া তাড়াতাড়ি হাফ নহয় মই ফুলে পোৱা হলো এতিয়া ফুল খাবি বেটা তই এখানি কামেই শেষ কৰিব পৰা নাই এতিয়া বাৰীক লাগি আৰু অলপ আছে তাড়াতাড়ি
এখানি দীঘাল হৈছে জংঘলখানি দেখিছে না এখানি পুৰা একদম গোটাই চাফা কৰি দিবি দেই একদম টেনশ্যন নহকে দে এতিয়া লাগি যা মই আছো ইয়াতে ই চাল্লা 20 টকা দিম বুলি কওঁতে দিনটোৱে মোক কামত খোজা লাগে নাহোঁ আৰু লগত কামত মই হল দে আজিৰ কাৰণে আৰু হল দে কিবা কাম কিন্তু দে এতিয়া পইচাটো দি পইচা দিছো যা হ'ব তই টেনশ্যন ল'ব নালাগে তই পাই যাবি একদম টেনশ্যন নাই যা তই ঘৰত যা হ'ব যা মই দিম যা চাল্লা মই ভাবা নাছিলোঁ তই দিনটো অলপমান কাম থকা বুলি কয় দিনটো সোধালি এতিয়া দিবাৰ সময়তে তই কালি দিম কৰিলি তই ইমানে চিপৰা বুলি মই ভাবা নাছিলোঁ দে নালগে তোৰ 20 টকাটো মই যাওঁ ঘৰত বেটা লগলো না কামখিনি নাই কেনাই বেছি আৰু নাপা যা যা ইয়ে চিত্ৰাকাৰ গাড়ী ল'লি নেকি গাড়ী ল'বি দে মোৰ গাড়ী নহয় এখন বেলেগৰ গাড়ী ল'ব পাৰা তই চিপৰাকে পইচা জমা চা অলপমান কি নাই নাই য'ত যাব পাইছে যা এতিয়া জ্বালা নিদি গৰমত যেন কৈ আছো যা চিপৰা হ'লে ক'ৰ পাই যি মানুহগিলাখানে জ্বালা দিবা চেচ কৰি দিব গাড়ী লৈছোঁ চাদা খাবা 2 টকা এটা নাই হ'ব যা ইমান গৰম কি খাবি আজি শাক খাবি না ফুল এই ফুলে খাই দিম নেকি বেছিকে লাগি যাওক গৰমত ফুল খালি ফাটি যাব কিজান বেছিকে লাগি যাওক লাগি যোৱাকে খাম যো আজি জানচোন তাকে গেলি ভালখান থাকাক গেলি কি হয় কি হ'লে ক'ত গৈছিলি আহিলোঁ চিপৰাখেৰ কামত গৈছিলোঁ চিপ্ৰাৰ কামত গৈছিলি গাড়ী লৈছিলে এইখন বাটত যে এখন গাড়ী থৈ দিছিলি চিপ্ৰাৰ তাত ল'বলৈ শুনিছোঁ সঁচাই নাই মিছাই পাই এতিয়া আমি দেখোন সুধিছিলোঁ আমাক সুধোঁতে এই চাদা খাবাৰ পইচা নাই বুলি কৈছে সি ৰাতিপুৱা আহিছিল মোৰ ঘৰত হাফ কাম বোলে কামত মোক লৈ গ'ল দিনটো কামত লগালাক কামখিনি দিনটো কাম কৰিলোঁ আইভাতে 1 টকা নিদিলাক কি কোৱা তই জানবাই লাগে সি যেনিবা চিপ্ৰা আৰু তাৰ ঘৰত কিয় যোৱা কাম কৰবা আমি সেইকাৰণে নাযাওঁ এনেকুৱা কাম কৰবা তাকেতো মাল খুৱাম বোলে কামত দিছিল এতিয়া পইচাও নাই মাল খুৱাবি নেকি যাওঁ খাম যাওঁ কি যি হ'ব চিপ্ৰা কৰি মালগিলা নহয় যাবা ধৰিছে দেখোন এতিয়া চাহ ভাত কিনবাও পইচা নাই চাহ একাপ খাবা খুজিছোঁ তিৰিটোতো এৰি থৈ গেলাকে আপাতো গেল চালা চিপ্ৰা কৰান্তে ঘৰৰ মানুহকেইটাকে হেৰাই দিলোঁ কি যি হ'ব আৰু চিপ্ৰা কৰিব নোৱাৰা চালা চিপ্ৰা কৰি মস্ত ঘৰটো বান্ধলো থাকবা একলাগিনো তিৰি চলি নাই চালা কাৰ কাৰণে বেয়া বন্ধলো ইমান কষ্ট কৰি চিপ্ৰা কৰি ঘৰটো আৰু চিপ্ৰা কৰিব নোৱাৰা তোমাৰ চব চেজ হৈ যাব এনেকৈ ভালে আছোঁ